নিজক আৰু নিজৰ পৰিয়ালক সন্ত্ৰাসবাদীৰ গুলীৰ পৰা বচাবলৈ সংগীতা আল্লাহু আকবৰ কৈ নিজৰ কপালৰ ফুট মুচি পেলালে। নমস্কাৰ, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে হাই, মই জুৰি, মোৰ ঘৰ মঙলদৈ। যিহেতু ভিডিঅ'টো একেবাৰে আনপ্লেন হয় সেইবাবে অলপমান উলট-পালট হৈছে, গতিকে আপোনালোকে ক্ষমা কৰি দিব, কাৰণ মুহূৰ্তবোৰ সাঁচি ৰাখিবলৈহে ভিডিঅ'টো আপলোড কৰিছোঁ। আমাৰ গাঁৱত 1-2 মে' তাৰিখে ৰঙালী বিহু উদযাপন কৰা হৈছিলে। তাৰে আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী হৈছে সৰু বিহুৱতী প্ৰতিযোগিতা, লগতে দলীয় নৃত্য প্ৰতিযোগিতা আৰু মুকলি বিহু। বাৰু আজি মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। বুজিছোঁ কথা অলপ বেছিয়ে হ'ল নহয়নে? এতিয়া বলক আমাৰ গাঁৱৰ বিহু চাওঁ। আৰু আপোনালোকেতো দেখিছেই যে মঞ্চ থকাৰ পিছতো যে প্ৰতিযোগিতাসমূহ মুকলিকৈ অনুষ্ঠিত কৰা হৈ আছে। এটা বিশেষ কাৰণত প্ৰতিযোগিতাসমূহ এনেদৰে মুকলিকৈ অনুষ্ঠিত কৰিব লগা হৈছে। আৰু আপোনালোকে এই একেবাৰে কণমানি ঢুলীয়াজন দেখিছেনে বাৰু? বায়েকে নাচি আছে, কি পুৰা ঢোল বজাইছে দেই। ঢুলীয়া কেইজনৰ লগত একেবাৰে সমানে সমানে তাল মিলাইছে। তাৰ পিছতে দলীয় নৃত্য প্ৰতিযোগিতাসমূহো আৰম্ভ হ'ল আৰু আমিও ফটাফট নাচি ঘৰলৈ গ'লোঁ কাপোৰ সলাবলৈ, যিহেতু ইয়াৰ পিছতে আমাৰ এটা প্ৰদৰ্শনী বিহু নৃত্যও আছিলে। আৰু ভিডিঅ'টোত কপিৰাইটৰ বাবে গান লগাই দিয়া নাই, বাকী আপোনালোকে গেছ কৰিবচোন গানটো কি। তাৰপিছত আমি মাজতে আমাৰ বিহু নৃত্যটো নাচি ল'লোঁ আৰু এই বিহুটো আমি গাঁৱৰ সকলো ছোৱালীয়ে মিলি প্ৰদৰ্শন কৰিছিলোঁ। মাজৰ বনৰ বগৰী অবিনে ঐ লগৰী দিবিনে ঐ মৰমৰ দিবিনে ঐ মৰমৰ মা অধিও খিটি খিটি কৈ আছিবি লৈ হাততে তাকুৰি ঐ মাকুতি ঐ দিবি দিবি কৈ খেলিবি লৈ হাততে মাকুতি ঐ গিলাপি অহে আজি কি খুৱালি মোৰেনো মন ভুলালি বিহুৰ তলি তোকে চুৱাই নিবে ফুচুলাই পাতি নকৰে খনি ঘড়ি ঘড়ি কাৰতি কৰি ৰংপুৰ ধুনীয়া ধুনৰ প্ৰদৰ তুলিলে ধনব বলিয়া বেপাৰ প্ৰদৰ তুলিলে ধুনৰে চাপৰ বেপাৰে লহৰ কামানে নাচনিয়ে তাৰপিছত এয়া হৈছে 2 মে' তাৰিখে দিনত আছিলে ভেকচন প্ৰতিযোগিতা আৰু আমিও গৈ আছোঁ ভেকচন দিবলৈ বুলি। আমি যাওঁ ভেকচন দিবলৈ নহয় চাবলৈ, বিহু যাম বাকীখিনিৰ পিছত। আৰু এয়া এতিয়া ভেকচন প্ৰতিযোগিতা আৰম্ভ হ'বলৈ ওলাইছে আৰু তাৰ আগতে এয়া বিচাৰকসকলক সম্বৰ্ধনা জনাইছে। গতিকে এতিয়া বলক ভেকচন উপভোগ কৰোঁ।
আৰু এতিয়া বলকচোন আমাৰ ভেকশ্যনটো চাওঁ আৰু আমাৰ ভেকশ্যনটো আছিলে পেহেলগামত হৈ যোৱা ঘটনাটোৰ ওপৰত ঠাইখনত হঠাৎ সেই নিৰ্দোষীসকলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ আৰু হিন্দু মুছলিম বিচাৰ কৰি হিন্দু পুৰুষসকলক পৰিয়ালৰ চকুৰ সন্মুখতে গুলিয়াই হত্যা কৰিলে নাম আছিল ইছামিয়াৰ স্বামী নীলা চাৰপেঞ্জী আছিল চুবনে যেতিয়া তাৰ বহু ইছলামিক সন্ত্ৰাসবাদীৰ গুলিৰ তেজেৰে ৰাঙনি কৰি দিছিল দুদিনলৈ ইছামিয়া এই তেজেৰে লুতুৰি পুতুৰি চাৰ্টটো পিন্ধি কান্দি থাকিল আৰু এয়া সন্ধিয়া ভেকশ্যন চাই আহি সাজি কাচি ওলাইছোঁ বিহুলৈ বুলি বৰ্তমান হৈ আছে এয়া একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰু এয়া হৈছে আজিৰ মোৰ লুকটো কেনেকুৱা লাগিছে বাৰু আজি সন্ধিয়াৰ মুখ্য আকৰ্ষণ হৈছে জুনিয়ৰ পাপন খ্যাত ৰাতুল নাথ আৰু তেওঁ বৰ্তমান আহি পাইছেহি তেওঁ ষ্টেজত উঠাৰ আগতে এয়া মঞ্চ উদ্বোধন কৰিছে গুৰুজ্যোতি দাসে আৰু তাৰ পিছতে জুনিয়ৰ পাপন মানে ৰাতুল নাথৰ গীতৰ অনুষ্ঠান আৰম্ভ হ'ল ৰাতিপুৱা প্ৰায় 4টামান বজাত আমাৰ অনুষ্ঠান শেষ হ'ল আৰু এয়া দেখিছেনে নাচোতে নাচোতে ফুটটো ক'ত পেলালো গমকে নাপালো আৰু শেষত গোটেই কমিটিৰ মানুহখিনিয়ে জুনিয়ৰ পাপনৰ লগত একপি ফটো উঠি এই বছৰৰ বাবে আমাৰ বিহুৰ সামৰণি মাৰিলে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে মৰম দিবলৈ নাপাহৰিব থেংক ইউ বাই